हेलो ভিউয়ার্স वेलकम टू माय चैनल যিসকল পৰীক্ষাৰ্থীয়ে টেট দিছে অথবা আগন্তুক টেট দিব সেইসকলৰ কাৰণে এই ভিডিঅ'টো অতিকৈ গুৰুত্বপূৰ্ণ। আপোনালোকৰ ভিডিঅ'টো মই দেখুৱাই আছোঁ মুখ্যমন্ত্ৰী কি ক'লে আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু ইয়াতে এটা সৰু ৰিকুৱেষ্ট যদি মোৰ ভিডিঅ'টো প্ৰথমৰ বাবে চাই আছে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আগলৈকে এনেকৈ ভিডিঅ' চাই থাকিবলৈ। আপোনালোকক মই সবিশেষ দেখুৱাই আছোঁ মুখ্যমন্ত্ৰী কি ক'লে চাই থাকক। प्रत्येक बছৰে টেট হ'ব টেট মানেতো চাকৰি নহয় গতিকে ৰৈ যোৱাটো স্বাভাৱিক কিন্তু নিজে যাতে ৰৈ যাব নালাগে সেইকাৰণে নিজৰ অলপ একাডেমিক কোৱালিফিকেশ্যন পাৰিলে ইম্প্ৰুভ কৰক আৰু অসমত বহুতবোৰ হায়াৰ ছেকেণ্ডেৰী খুলিব স্কোপ বহুত মানে মইতো এইটোৱে ক'ব পাৰিম প্ৰত্যেক বছৰে ওলাই থাকিব কিন্তু একেবাৰে নোলোৱা বস্তু এটাও কাৰোবাৰ এজৰ কাৰণে আগত উলিয়াবতো নোৱাৰি গভৰ্ণমেণ্টটো নিজৰ গতি এটাতে যায় যিমান পাৰোঁ কাৰণ পুলিচ উলিয়াব লাগে ফৰেষ্ট বেটেলিয়নটো উলিয়াব লাগে LPটো উলিয়াব লাগে গোটেই এটা নিয়মত গৈ থাকিব আপোনালোক ধৈৰ্য ধৰক আৰু ভগৱানৰ ওপৰত ছেকেণ্ড ফেজ বুলি আমাৰ ইয়াত নাই প্ৰত্যেক বছৰে ওলাব ফেজ চিষ্টেমটো এইটো আপোনালোকে মনত ভাবি লৈছে আমাৰ ইয়াত কোনো ফেজ নাই পোষ্ট খালী হ'লে আমি এডভাৰটাইজ কৰোঁ। গতিকে বন্ধুসকল মুখ্যমন্ত্ৰী মহোদয় ইতিমধ্যে প্ৰকাশ কৰিলে আৰু বহুতো বিদ্যালয় খোলা হ'ব বুলি আৰু ছেকেণ্ড ফেজ চিষ্টেম নাই বুলি ইতিমধ্যে আপোনালোকে গম পালে আৰু যিসকলৰ মাৰ্ক কম আছে যোৱা টেট পাছ কৰি চাকৰি পোৱা নাই সেইসকলে আপোনালোকে SOS এক্সাম দি আপোনালোকৰ নিজৰ মাৰ্ককেইটা বঢ়াই কিনে আগন্তুক যিমান টেট আছে সেই টেটবিলাক আপোনালোকে এপ্লাই কৰিব পাৰিব। গতিকে বন্ধুসকল ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব।